হেল্ল' এভৰিৱান, হয়তো সকলো ভালে আছে। আজি আপোনালোকক লৈ আহিছোঁ নাইগ্ৰা ফলছ দেখাবলৈ। আহকচোন মোৰ লগতে আমি নাইগ্ৰা ফলছ চাওঁ। ইয়াৰ উৎপত্তি হৈছিলে গ্লেচিয়াৰ এক্টিভিটিৰ দ্বাৰা। নাইগ্ৰা ফলছটো অৱস্থিত কেনেডা আৰু US-ৰ বৰ্ডাৰত, আৰু আমি বৰ্তমান আছোঁ থিয় হৈ কেনেডাৰ ফালে। ইয়াত ওচৰা ওচৰিকৈ তিনিটা ফলছ আছে। প্ৰথমটো হ'ল আমেৰিকান ফলছ, দ্বিতীয়টো ব্ৰাইডেল ভেল ফলছ আৰু তৃতীয়টো কেনেডিয়ান হৰ্চছু ফলছ। এই কেনেডিয়ান হৰ্চছু ফলছটোৱে মেইন নাইগ্ৰা ফলছ হয়। দেখিছেনে এই ফলছটো দেখাত এটা ঘোঁৰাৰ খুৰাৰ নিচিনা দেখাত, সেইকাৰণে ইয়াক হৰ্চছু ফল বুলি কয়। নাইগ্ৰা ফলছৰ লেংথ হ'ব 2600 ফিট আৰু তাৰ হাইটটো হ'ব 167 ফিট। এই ফলছটো দি প্ৰতি ছেকেণ্ডত 2.2 মিলিয়ন লিটাৰ পানী বৈ যায়। নাইগ্ৰা ফলছেদি প্ৰতি ছেকেণ্ডত যিমানখিনি পানী বৈ যায়, সেইখিনি পানী এঘৰ মানুহক 7.5 বছৰত প্ৰয়োজন হয়। নাইগ্ৰা ফলছটো মাত্ৰ 12,300 বছৰ পুৰণা। 1901 চনত এগৰাকী 63 বছৰীয়া মহিলাই এই এটা কাঠৰ বেৰেলত সোমাই পেলাই এই নাইগ্ৰা ফলছৰ ওপৰৰ পৰা জঁপিয়াইছিল, আৰু তেওঁ সুস্থ শৰীৰে আহি পেলাই তল পাইছিলে। নাইগ্ৰা ফলছৰ নদীখনক নাইগ্ৰা ৰিভাৰ বুলি কয়। নদীদি যিবোৰ মাছ আহি যিবোৰ নাইগ্ৰা ফলছেদি তলত পৰেহি, তাৰ ভিতৰত 90% মাছেই জীয়াই থাকে। এই ফলছটোত প্ৰতি 10 বছৰত 3 পৰা 4 ইঞ্চি খহা দেখা যায়। প্ৰতি বছৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা এই ফলছটো চাবলৈ প্ৰায় 30 মিলিয়ন টুৰিষ্ট আহে, আৰু এইটো এটা বিখ্যাত হনিমুন ডেষ্টিনেশ্যন হয়। এই ফলছটোৰ পৰাই নিউয়ৰ্ক ষ্টেটত লগা যিমান ইলেক্ট্ৰিচিটি লাগে, তাৰে মেক্সিমাম ইলেক্ট্ৰিচিটি ইয়াৰ পৰাই প্ৰডিউচ কৰা হয়। বৈজ্ঞানিকসকলে কয় যে অহা 50,000 বছৰত এই ফলছটো খহি খহি শেষ হৈ যাব। ভিডিঅ'টো চাই কেনে পালে জনাবচোন, আৰু ভিডিঅ'টো কিন্তু লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব।